স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিমিখা বৰুৱালৈ আৰু আজি এতিয়া মই বনাবলৈ লৈছো পনীৰ তাৰ কাৰণে লৈছো মই কেঁচা গ্ৰীণ মটৰ অলপমান পিয়াজ কাটি লৈছো এটা বিলাহী এটা কাটি লৈছো নিমখ লৈছো জিৰা ধনিয়া ৰেড চিলি আৰু কেঁচা জলকীয়া তিনিটা আৰু 1 চামুচ ডাঙৰ চামুচ এখনত আদা নহৰু পেষ্ট আৰু পনীৰখিনিত হালধি সানি লৈছো কেৰাহীখন পাতিলো আৰু তাত তেল দিলো তাৰ পিছত গৰম তেলত পনীৰখিনি প্ৰথমে ফ্ৰাই কৰি লম ভিডিঅ'টোত গুটেখিনি ধুনিয়াকৈ দেখাই দিছো তথাপিও মই কৈ গৈ আছো আপোনালোকে চাব আৰু কেতিয়াবা এনেকৈ বনাই খাব ফাইনালি আমাৰ পনীৰখিনি হৈ গল ফ্ৰাই কৰা অলপ ৰঙচুৱাকে ফ্ৰাই কৰিছো ৰঙচুৱাকে ফ্ৰাই কৰিলে খাবলৈ বিৰাট টেষ্টি হয় আৰু পনীৰ টুকুৰাটো ভাগি যোৱাৰ চান্সটো নাথাকে আৰু এতিয়া এই পনীৰ ফ্ৰাই কৰা তেলখিনিতে মই প্ৰথমে দি দিম কাটি লোৱা পিয়াজখিনি আৰু এতিয়া অলপ সময় ধুনিয়াকৈ লৰাই লম আৰু তাৰ পিছত তাত দি দিম কেঁচা জলকীয়া তিনিটা আৰু এখিলা তেজপাত দি দিছো আৰু এতিয়া আকৌ এবাৰ ধুনিয়াকৈ লৰাই লম এতিয়া আকৌ তাত দি দিম আদা নহৰু পেষ্ট 1 চামুচ এতিয়া আকৌ লৰাই লম ধুনিয়াকৈ গুটেখিনি মিহলাই দিম অলপ সময় মছলা আৰু পিয়াজখিনি ভাজি লোৱাৰ পিছত তাত দি দিছো কাটি লোৱা বিলাহীখিনি আৰু এতিয়া আকৌ ধুনিয়াকৈ লৰাই দিম গুটেখিনি মিহলাই অলপ সময় ধুনিয়াকৈ লৰাই লোৱাৰ পিছত আৰু বিলাহীখিনি অকণমান সিজি যোৱাৰ পিছত তাত মই দি দিছো হালধি কাৰণ মই হালধি আগতে দিয়া নাছিলো বিলাহীখিনি অলপ সিজাৰ পিছতহে মই হালধিখিনি দি দিছো তাৰ পিছত তাত দি দিছো আধা চামুচ জিৰা আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ ৰেড চিলি তাৰ পিছত আকৌ ধুনিয়াকৈ এবাৰ লৰাই লোৱাৰ পিছত এতিয়া মই তাত দি দিবলৈ লৈছো কেঁচা মটৰখিনি আৰু এতিয়া এইখিনি গুটেখিনি ধুনিয়াকৈ এবাৰ মিহলাই লৰাই লম আৰু তাৰ পিছত মই ইয়াত দি দিম নিমখ আৰু আকৌ এবাৰ ধুনিয়াকৈ লৰাই দিম নিমখ দিয়াৰ পিছত তাৰ পিছত মই তাত দি দিম যিখিনি ফ্ৰাই কৰি থৈছিলো পনীৰখিনি দি দিম আৰু এতিয়া আকৌ ধুনিয়াকৈ এবাৰ গুটেখিনি মিহলাই লৰাই দিম গুটেখিনি মিহলাই ধুনিয়াকৈ অলপমান সিজাই লৰাই লোৱাৰ পিছত এতিয়া তাত দি দিম অলপমান পানী এটা সৰু চচত 1 চচ পানী দি দিছো আৰু এতিয়া এইখিনি গুটেখিনি ধুনিয়াকৈ হেতাৰে লৰাই দিম লৰাই দিয়াৰ পিছত আমাৰ সবজি হৈয়ে যাব যেহেতু অলপ সময় উতলাব লাগিব উতলাৰ পিছত আমি ধুনিয়াকৈ সবজিখিনি নমাই দিব পাৰিম আৰু গৰমে গৰমে ভাতৰ লগত খাব পাৰিম এয়া চাওক ফাইনালি আমাৰ সবজি ৰেডি হৈ গল আৰু আপোনালোকেও এনেদৰে মটৰ আৰু পনীৰ বনাই খাব পাৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহলে মোৰ চেনেলটো প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশা থাকিল আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ